এদিন মৰমেই মোক ৰত্নাকৰৰ পৰা বাল্মীকি সজাইছিল আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ হম। কথা দিছো প্ৰত্যেকৰে বুকুলে এদিন মই বোৱাই আনিম মৰমৰ কোবাল সাগৰ। হ'ব লাগে যদি হম মই আজিৰ যুগৰ নতুন ৰত্নাকৰ। ৰত্নাকৰ নমস্কাৰ বন্ধুসকল, মই আকাশ বেগু আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ এইটো চেনেল আছামিজ মিডিয়ালৈ। বন্ধুসকল, এতিয়ালৈকে আপোনালোকে গম পাইছেই চাগে, জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ পিছত এইবাৰ আকৌ আহি আছে অসমীয়া চিনেমা জগতৰ ছুপাৰষ্টাৰ যতীন বৰাৰ ছবি ৰত্নাকৰ, য'ত অভিনয় কৰা দেখা পাব যতীন বৰা, বৰষাৰাণী বিষয়া, নিশিতা গোস্বামী, পবিত্ৰ চৌধুৰী, সঞ্জীৱ হাজৰিকা, আশ্ৰিমিকা শইকীয়া, চেতনা দাস, হিৰণ্য ডেকা, বিষ্ণু কাৰগৰীয়া, ৰীণা বৰা, পদ্মৰাগ চৌধুৰী আৰু ৰাজীৱ ৰাজনীশ আদি জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। বন্ধুসকল, আজি আমি কথা পাতিম ছুপাৰষ্টাৰ যতীন বৰাৰ অসমীয়া ছবিঘৰলৈ আহিবলগীয়া ছবি ৰত্নাকৰৰ বিষয়ে। কিন্তু তাৰ আগতে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক। যদি আপুনিও ৰত্নাকৰৰ ছবিখনৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছে, তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। অসমৰ উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মাতো সকলোৰে মুখত ৰত্নাকৰ, ৰত্নাকৰ, মাতো ৰত্নাকৰ। বন্ধুসকল, ৰত্নাকৰ হৈছে যতীন বৰাই ডাইৰেক্ট কৰা দ্বিতীয় ছবি। ইয়াৰ আগতে অধিনায়ক নামৰ এখন ছুপাৰহিট ছবি 2006 চনত ডাইৰেক্ট কৰিছিল। বন্ধুসকল, ৰত্নাকৰ ছবিখন শ্বুটিং আৰম্ভ কৰা হৈছিল 2018 চনৰ এপ্ৰিল মাহত আৰু এই ছবিখন গুৱাহাটী, জয়পুৰ, শ্বিলং, অৰুণাচল প্ৰদেশ আদি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইত শ্বুটিং কৰিছিল। জুবিন গাৰ্গৰ সংগীত আৰু যতীন বৰাৰ অভিনয়ে ছবিখনক অসমীয়া চিনেমা জগতত ৰেকৰ্ড বনাই দিব পাৰে। হয় বন্ধুসকল, ৰত্নাকৰৰ এটা গান এটি কথা কোৱা না যি 3 দিনৰ ভিতৰতে ইউটিউবত 1 মিলিয়ন ভিউৱাৰ্ছ হৈছে। গতিকে ইয়াৰ পৰা জানিব পাৰি যে ছবিখনে কাঞ্চনজংঘা ছবিখনতকৈও বেছি টকা উপাৰ্জন কৰিব পাৰিব আৰু লগতে সকলো ৰেকৰ্ড ভাঙি দিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে কি ভাবে, এই ছবিখনে অসমীয়া চিনেমা জগতৰ সকলো ৰেকৰ্ড ভাঙিব পাৰিবনে নোৱাৰে? আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।